নমস্কাৰ সকলোকে আপোনালোকক আজি এটা নতুন ডিজাইনত অহা সেট দেখাবলৈ লৈছো খুবেই ধুনীয়া হয় চাওকচোন সেটটো চেইনডাল থাকিব 18 ইঞ্চি লকেটটো অলপ ওয়েট থকা হ'ব আৰু ইয়াৰিংজোৰ পাব টপত চেইনডাল থাকিব 18 ইঞ্চি এটো চাওকচোন বহুত বেছি ধুনীয়া হয় আপোনালোকে যদি এই সেটটো ল'ব বিচাৰে মই সোনকালে যোগাযোগ কৰি ল'ব আৰু অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব আপোনালোকক আজি এটা কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ সেট দেখাবলৈ লৈছো গোল্ডেন সেট চাবচোন বহুত ধুনীয়া হয় ইয়াৰ কাটিং খিনি আপোনালোকে মন কৰিব মই একেবাৰে ওচৰৰ পৰা দেখাইছো আৰু পিছফালে আপোনালোকে এডজাস্ট কৰি পিন্ধিব পাৰিব আৰু ইয়াৰিংজোৰ থাকিব টপত বহুত বেছি ধুনীয়া হয় এটো আপোনালোকে যদি এই সেটটো ল'ব বিচাৰে মই স্ক্ৰিনতে থকা নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰিব লাগিব আৰু অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব খুবেই ধুনীয়া হয় আজি আপোনালোকক কেটামান লকেট দেখাবলৈ লৈছো আগতে দেখাইছিলো চেইনত আজি অকল লকেট দেখাইছো আপোনালোকে যদি এক্সট্ৰাকে লকেটটো লম বুলি ভাবে লব পাৰিব আৰু চেইনত লাগিলে চেইনটো লব পাৰিব ওম দেখাইছো চকচোন ইয়াত এটা আছে অকমান ডাঙৰ এটা অকমান সৰু ওম আছে হনুমান আছে আৰু শিৱ আছে গণেশ আছে আপোনালোকক যিটো লাগে হেতুৱে লব পাৰিব আৰু শ্ৰীকৃষ্ণও আছে যদি লব বিচাৰে সোনকালে যোগাযোগ কৰি লব আপোনালোকক আজি দুজোৰ বালা দেখাবলৈ লৈছো বালা সাইজ 2.4 আৰু 2.6 সাইজত পাই যাব আৰু এইখিনি কপাৰ বেস গোল্ড পলিশৰ প্ৰিমিয়াম কোৱালিটিৰ হ'ব খুবেই ধুনীয়া হয় অলপ ওয়েট থকা হ'ব বালাজু যদি আপোনালোকে লব বিচাৰে সোনকালে যোগাযোগ কৰি লব আৰু অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব আপোনালোকক আজি এটা নতুন ডিজাইনৰ কম্বো দেখাবলৈ লৈছো চাৰি পাত দিছো হ্যান্ডমেড চুৰি আপোনালোকে হ্যান্ডমেড যদি আপোনালোকক কম্বোটোত 12টি লাগে 12টিও ল'ব পাৰিব এটা ফিংগাৰিং দিছো ফিংগাৰিংটো ডেইলি ইউজৰে হ'ব আৰু এডাল চেইন দিছো চেইনডাল মন কৰিবচোন আপোনালোকে খুব ধুনীয়া হয় ইয়াত পাব আপোনালোকে ষ্টনত পাব পিংক আৰু হোৱাইট খুবেই ধুনীয়া হয় যদি এই সেটটো ল'ব বিচাৰে আপোনালোকে ল'ব পাৰিব মই স্ক্ৰিনতে দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰিব আৰু অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব আৰু আপোনালোকক যদি ডাবল লেয়াৰত লাগে এনেকুৱা ডাবল লেয়াৰটো পাই যাব যদি ব্ল্যাকত লাগে ব্ল্যাকতো পাই যাব খুব ধুনীয়া হয় আৰু সম্পূৰ্ণ ডিটেইলছ জানিবলৈ মোক স্ক্ৰিনতে দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰি ল'ব আপোনালোকক আজি এটা কম্বো দেখাবলৈ লৈছো এটা লকেট চেইন দেখাইছো ইয়াৰিং নথকা খুব ধুনীয়া হয় লকেটটো মন কৰিবচোন পিংক আৰু হোৱাইট ষ্টনত আছে পুৰণা ডিজাইনত হ'ব চেইনডাল থাকিব 18 ইঞ্চি আপোনালোকে লগত ডব্লিউ পাব খুব ধুনীয়া হয় আৰু এটা দিছো ফিংগাৰিংটো ডেইলি ইউজ কৰিব পাৰিব আৰু এজোৰ দিছো 12টি খাৰু এটো মেচিন মেড 12টি হয় হ্যান্ডমেড নহয় বহুতে হুদি থাকে যে হ্যান্ডমেড নেকি হেতু মেচিন মেড 12টি হয় আৰু আপোনালোকে 12টি সাইজ পাই যাব 2.2 2.4 2.6 আৰু 2.8 সাইজ যদি এই গুটে কম্বোটো আপোনালোকে ল'ব বিচাৰে মই স্ক্ৰিনতে দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটসঅ্যাপ কৰিব আৰু অনলাইন পেমেন্ট কৰি বুকিং কৰিব লাগিব আৰু এটা ডিজাইন দেখাম মই লকেটৰ আপোনালোকক যিটো ডিজাইন লাগে হেতুৱে ল'ব পাৰিব এটো এটা ডিজাইনত দেখাইছো আপোনালোকক যদি এটো ডিজাইনৰ লকেট লাগে এটোটো ল'ব পাৰিব খুব ধুনীয়া হয় ডব্লিউ পাব আপোনালোকে একেবাৰে কম দামত ল'ব পাৰিব